হেল্ল' গুড মৰ্ণিং ফ্ৰেণ্ডছ। মই বৰ্তমান আছোঁ যোৰহাট জিলাৰ চেলেং শিমলু গাঁৱত। মই বৰ্তমান উপস্থিত হৈছোঁ আমাৰ এগৰাকী ডিষ্ট্ৰিবিউটৰ বনজ্যোতিষ্ণা গগৈ। এটা বহুত ভাল খবৰ, তেওঁ যোৱা 7 বছৰ দিন ধৰি কোনো কন্যা সন্তান বা সন্তানৰ মুখ দেখা নাছিলে। অতি ভাল খবৰ, এতিয়া তেওঁ আমাৰ প্ৰডাক্ট ইউজ কৰি পেলাই তেওঁ কেঁচুৱা সন্তানক জন্ম দিছে। মই তেওঁৰ ঘৰত বৰ্তমান আহি উপস্থিত হৈছোঁ আৰু তেওঁৰ হাজবেণ্ড। আপোনাৰ নামটো কি আছিলে? মোৰ নামটো শ্ৰী অৰুণ গগৈ হয়। আপুনি বহক। অৰুণ গগৈ হয়। ঠিক আছে, মই প্ৰথমতে আমাৰ মাই লাইফ ষ্টিলৰ তৰফৰ পৰা আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ কন্যা সন্তানৰ কাৰণে। কিমান বছৰ দিন ল'ৰা ছোৱালী নাছিলে আপোনাৰ? 7 বছৰ। 7 বছৰ ন? আপুনি আমাৰ প্ৰডাক্ট ইউজ কৰিছে? হয়, প্ৰডাক্ট মাই লাইফ ষ্টিলৰ প্ৰডাক্ট আমি নিজে দিছিলোঁ 95 দিছিলোঁ, তাৰপাছত দিছিলোঁ স্পেলেণ্ডা গ'ল্ড দিছিলোঁ, ওমেন কম্পিনিয়ন দিছিলোঁ, চাইক্ল'ভা দিছিলোঁ, ৱেল হাৰ্ট দিছিলোঁ আৰু তেওঁ আইৰণ কেপচুল দিছিলোঁ। এই গোটেইখিনি মাত্ৰ 1 মাহ খোৱাৰ পাছতে তেওঁ এই ভাল খবৰটো আহিলে। মই বাইদেউকো দেখুৱাম, বাইদেউ ভিতৰত আছে। ঠিক আছে, বৰ্তমান আপুনি কি কৰি আছে? বৰ্তমান ঘৰতে। ঠিক আছে, খেতি বাতিতে কৰি থকা হয়। মেম আহিব নেকি? ৰ'ব আহিছে। হয়, মাইনাজনী তাই চাই আছে। বঢ়িয়া। মেম আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কাৰণ আপুনি আমাৰ প্ৰডাক্ট ইউজ কৰিছে আৰু এগৰাকী আপুনি নিজে আমাৰ ডিষ্ট্ৰিবিউটৰ হয়। এতিয়া কেনেকুৱা? ঠিকে আছে? একো প্ৰব্লেম নাই? এতিয়া আপুনি আমাৰ যিসকলে বা প্ৰডাক্ট ইউজ কৰিব বা আপোনাৰ এনেধৰণৰ প্ৰব্লেমটো হৈ আছে, আপুনি তেওঁলোকক কি ক'ব? মই তেওঁলোকক এটাই ক'ম, যাতে এই প্ৰডাক্টখিনি বহুত ভাল আৰু যাতে খাই চালে নিজে গম পাব। মই নিজে খাই ইউজ কৰি চাইছোঁ, মই ভাল পাইছোঁ আৰু মই আজি চালোঁ। থেংক ইউ মেম। অ'কে, ঠিক আছে, আপোনালোকে প্ৰডাক্ট ইউজ কৰক, ভাল পাব আৰু আপোনালোক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ মেম। অ'কে, বাই বাই।